সেকেন্ড ইন্টারন্যাশনাল ট্রেড ফায়াৰ 2024 আজি 7 তাৰিখ 7 তাৰিখৰ পৰা আমি 18 তাৰিখলৈকে আমাৰ এই ট্ৰেড ফায়াৰ মেলাখন চলিব। আজি আমাৰ এই ডিপু ক্লাবৰ সভাপতি ৰবীন গোস্বামী ডাঙৰীয়া তেওঁক আজি আমাৰ এই মেলাখন উদ্বোধন কৰিলে। আজিৰ পৰা আমাৰ এই মেলাখন চলিব। আপোনালোকে সকলো ডিপু ৰাইজৰ সহায় সহযোগিতা আমাৰ এই মেলাখনত কৰিবৰ কাৰণে ইয়াৰে আমি অনুৰোধ জনাইছোঁ। আপোনালোকৰ ইয়াত কিমানখন বিপণী বহিব? আমাৰ ইয়াতে মোটামুটি 100 মান বহিব আৰু আমাৰ কাশ্মীৰৰ পৰা আহিব, বাংলাদেশৰ পৰা আহিব, গুজৰাটৰ পৰা আহিব, উত্তৰ প্ৰদেশৰ পৰা আহিব, মুম্বাইৰ পৰা আহিব, দিল্লীৰ পৰা আহিব, আৰু আমাৰ অসমীয়া থলুৱা আছে। ইয়াৰ এই বিপণীসমূহত কি কি উপলব্ধ হ'ব? যিকোনো আপোনাৰ ঘৰৰ সামগ্ৰী, যেনেকৈ ব্লেংকেট লাগে, আপোনাৰ ঘৰৰ সামগ্ৰী আছে, আৰু লগতে আচাৰ আছে, আৰু আপোনাৰ সোফা আহিব, তাৰপিছত আপোনাৰ কাৰ্পেট আছে, ঘৰৰ যিকোনো সামগ্ৰী আৰু বিপণী আমাৰ ইয়াতে আহিব।